আছে যে ইটো মন্দিৰ গৈছিল আৰু ঘৰত কেনেকৈ আহিল বা ঘৰত ফুৰিব যোৱাৰ কথা আছিল মানে আমাৰ দেউতা অলপ খেতি কৰিছিলে তাত যাওঁ কিহৰ খেতি আপোনালোকক দেখাই আছোঁ বাৰু তো মানে কি হ'ল মোৰ চাগে এই বস্তুটো বেয়া যাব কাৰণ এটা কথা মিলি অহা নাই গুড মৰ্ণিং সকলোকে মোৰ ফালৰ পৰা আৰু লগতে সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি যিহেতু মাঘৰ 1 তাৰিখ তো আজি অলপ ওলাই যাম বুলি ভাবিছোঁ আৰু ফাৰ্ষ্ট আমি গৈ আছোঁ ৰঙিয়া শিৱ মন্দিৰত তাত অলপমান সেৱা চেৱা কৰি অলপ ওলাই যাম তো অলপ তেন্তে চাই দিয়ক আজি ভিডিঅ'টো মই ভাবিলোঁ মন্দিৰ যোৱাৰ আগতে মই বাহঁতৰ পৰা আহোঁ কাৰণ মোৰ ভাগিনে ৰৈ আছিলে মেজি জ্বলোৱা চাবলৈ তাক লৈ আহি গ'লোঁ মেজি জ্বলোৱা চাব কি এইবোৰ চাই ভাল পায় যিহেতু সৰু ল'ৰা আৰু এনেকৈ মেজি জ্বলোৱা চাই মই গ'লোঁ মন্দিৰলৈ তো গাইজ আপোনালোকে ভাবি আছে যে ইটো মন্দিৰ গৈছিল আৰু ঘৰত কেনেকৈ আহিল বা ঘৰত ফুৰিব যোৱাৰ কথা আছিল তো কি হ'ল মানে যোৱাকালি বিশেষ এটা কামৰ বাবে মই বেলেগত যাব লগা হ'ল মানে ব্লগ চগ কৰা নহ'ল মানে কামটো অলপ ডাঙৰেই আছিল তো তেনেকৈ যাব লগা হ'ল হোৱাৰ কাৰণে আৰু ব্লগ চগ কৰিব নোৱাৰিলোঁ তো ৰিটাৰ্ণ মই ঘৰত আহিলোঁ মন্দিৰৰ পৰা ডাইৰেক্ট আহি পিনে আৰু কামটোত গুচি গ'লোঁ তো ব্লগ চগ কৰা নহ'ল তো ভাবিছোঁ আজি ক'ৰবাত যাওঁ নেকি আজি অৰ্থাৎ আজি মাঘৰ 2 তাৰিখ হয় তো ভাবিছোঁ আজি ক'ৰবাত যাওঁ নেকি যদি যোৱা হয় তেন্তে আপোনালোক মই দেখাম বাৰু ক'ত যাওঁ কি কৰোঁ তো চাই থাকক মোৰ ব্লগটো আপোনালোক জনাই আছোঁ ক'ত যাওঁ কি কৰোঁ তো গাইজ যোৱা অনুযায়ী পিছত হ'ব ফাৰ্ষ্ট মই গাড়ী চেৰত অলপ চেন স্প্ৰে দি লওঁ মানে বহুত মানে আৱাজ ওলাই আছে গাড়ীখনৰ তো অলপ চেন স্প্ৰেটো মাৰি দিওঁ আৰু বহুত দিন মাৰাও নাই তো ৰ'বক মাৰি লৈ আপোনাক লগ পাই আছোঁ তো গাইজ বাইকত স্প্ৰে দিয়া হৈ গ'ল আৰু এতিয়া গৈ আছোঁ মানে আমাৰ ঘৰৰ পৰা অলপমান আগত মানে আমাৰ দেউতা অলপ খেতি কৰিছিলে তাত যাওঁ কিহৰ খেতি আপোনালোকক দেখাই আছোঁ বাৰু তো যাই পাই লগ পাই আছোঁ আপোনালোকক তেনেকুৱা লগ আমি আহি পালোঁ আমাৰ খেতিলৈ আৰু আপোনালোকক দেখাই আছোঁ কিহৰ খেতি তো চাই লওক আহি পালোঁ ঘৰ আৰু আপোনালোকে জনাবচোন কেনেকুৱা লাগিল আমাৰ খেতিখিনি আৰু মোৰতো বাৰু ভালেই লাগিছে আৰু বেয়াৰ খেতি চবতে ভালেই লাগে বাৰু তো সেইবিলাকে জনাব কেনেকুৱা লাগিলে তো গাইজ মই গা পা ধুই লওঁ গা পা ধুই ভাত পানী খাই লৈ আপোনাক লগ পাই আছোঁ আৰু গধূলি ক'ত ওলাই যাব পাৰোঁ যদি যাওঁ তেন্তে আপোনালোকক দেখাম নিশ্চয় মানে ভাত পানী খাই অলপ ৰেষ্ট লৈ ওলাই যাম বুলি ভাবিছোঁ যদি যাওঁ দেখাম আপোনালোকক তো এতিয়া মোৰ মোবাইল চাৰ্জতে আছে তো চাৰ্জ নাই চাৰ্জটো হৈ লওক তো বাই বাই তো গাইজ এতিয়াও যোৱা নহ'ব ফুৰিবলৈ কাৰণ আমাৰ লগৰ এটাও নাই কোনো চব বিহু হ'বলৈ গৈছে তো মোৰনো অকলে অকলে কি ভাল লাগিব তো ভাবিলোঁ নাযাওঁ আৰু তো মানে কি হ'ল মোৰ চাগে এই বস্তুটো বেয়া যাব কাৰণ এটা কথা মিলি অহা নাই যোৱাকালি যাম বুলি ভাবিছোঁ তাতো নহ'ল অলগত যাম বুলি ভাবিলোঁ তাতো নহ'ল আৰু এতিয়াই আৰু এনেকৈ গ'ল তো চাই লওক মোৰ ভ্লগটো তো গাইজ আপোনালোকক ৰাতি লগ পাই আছোঁ তো এতিয়ালৈ বাই বাই টাটা গুড নাইট তো গাইজ তোমাৰ উঠিলোঁ উঠি পিনে মই চাকি লগালোঁ চাকি তাকি লগাই ফ্ৰী হ'লোঁ হৈ পিনে ড্ৰেছ চেছ কৰিলোঁ কৰি এতিয়া গৈ আছোঁ কিবা খাবলৈ তো অলপ খাই আহোঁ কিবা আৰু যিহেতু ঠাণ্ডা বহুত মানে এই 3 দিন বহুত ঠাণ্ডা দি আছে তো সেইবাবে এইবোৰ টুপি চুপি মাৰি লৈছোঁ যিহেতু আমাৰ ঘৰৰ পৰা অলপমান ওচৰতে তো হেলমেটটো পিন্ধি নাযাওঁ আৰু যিহেতু ওচৰতে তো এইবোৰ পিন্ধি লৈছোঁ বলক তেন্তে যাওঁ তো গাইজ বলক তেন্তে
ঠাণ্ডা আছে। গাইছ মই খাই লৈ আহি গ'লোঁ আৰু এতিয়া মই বনাম চাহ। ত' খোৱা অলপ দেৰি হ'ল বাৰু, এতিয়া চাহ খাম। চাহ খাই পিনে অলপ দেৰিকৈ ভাত বনাম। ত' আজিৰ ভ্লগটো মই ইয়াতে সমাপ্ত কৰিম আৰু পিছত নেদেখাওঁ আৰু। তেনেহ'লে আপোনালোক অহাকালি আকৌ লগ পাই আছোঁ নতুন ভ্লগৰ সৈতে। ত' আজিলৈ ইমানে, টাটা বাই বাই। আৰু লগতে মোৰ চেনেলত যদি আপোনালোকে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কমেণ্ট শ্বেয়াৰ এইবোৰ কৰি দিব। আৰু পাৰিলে মোৰ ইনষ্টাগ্ৰাম আইডি হ'ল ৰিয়ান কাশ্যপ দাস, তেনেহ'লে তাতো আপোনালোকে ফ'ল' কৰিব পাৰে। ত' আজিলৈ বাই বাই, টাটা, গুড নাইট।